প্ৰথমতে ৰিমোট কন্ট্ৰোল আৰু এয়া হৈছে পাৱাৰ টিলাৰ। পথাৰত আচলতে বিনা চালকেৰে চলিছে এখন পাৱাৰ টিলাৰ। পৰিৱেশ এয়া হৈছে দুলিয়ানৰ নাহলীয়াৰ মাজগাঁৱৰ পৰিৱেশ আপোনালোকে চাব পাৰে। পথাৰত কিন্তু এজনো চালক নাই এই পাৱাৰ টিলাৰখনৰ বাবে, কিন্তু চালকজন ইয়াতে ৰৈ আছে। মই দেখাবলৈ অনুৰোধ জনাম। এয়া হৈছে অয়ন গগৈ, হীৰেণ গগৈৰ পুত্ৰ অয়ন গগৈ। প্ৰথমতে তোমাক ষ্টাৰ্ট কৰিবলৈ অনুৰোধ জনাম। বুটাম এটা ছুইচ আৰু এইফালে চাওক পাৱাৰ টিলাৰখন বিনা চালকেৰে চলি গৈ আছে। মই অলপ লেফ্ট ফালে লৈ যাবলৈ অনুৰোধ জনাম তোমাক। এয়া চাওক বাওঁফালে পাৱাৰ টিলাৰখন বিনা চালকেৰে চলিছে। চালকজন ইয়াত ৰৈ আছে আৰু এইফালে আপোনাৰ পাৱাৰ টিলাৰখন আগবাঢ়ি গৈ আছে। আচলতে যি কৃষকসকল আছে, কৃষকসকলৰ যি গোটেই দিন জুৰি আচলতে তেওঁলোকে বোকা পানী লগাই নিজৰ মাথাৰ ঘাম মাটিত পেলাই তেওঁলোকে যি কষ্ট কৰি গৈ থাকে পথাৰত হাল বোৱাৰ বাবে, সেই কষ্ট আজি যেন সফল, আজি যেন কৃষকসকলৰ কাৰণে এক সোণালী দিন। আচলতে এক যি প্ৰচেষ্টা, অয়ন গগৈৰ যি প্ৰচেষ্টা আচলতে সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ যি তাৎপৰ্য সেয়া সমগ্ৰ ৰাজ্যজুৰি কিন্তু সকলোৱে ৰাইজে চাই আছে। বিভিন্নজনে আচলতে এই পাৱাৰ টিলাৰখন চাবলৈ ইতিমধ্যে ঘৰলৈ ভিৰ কৰিছে। মই অয়ন গগৈৰ ওচৰত পোনে পোনে যাম। অয়ন গগৈ, তোমাক প্ৰথমতে অভিনন্দন জনাইছোঁ। তোমাৰ যি প্ৰচেষ্টা, তুমি হাতৰ আচলতে চমক, তোমাৰ যি চমক সমগ্ৰ ৰাজ্যজুৰি ৰাইজে আজি তোমাৰ ঘৰত ভিৰ কৰিছে। কি ক'বা এই ক্ষেত্ৰত, কেনেকুৱা অনুভৱ হৈছে? মনটো ভাল লাগিছে, আপোনাৰ যি কৰিছিলোঁ মানে সফল হৈছোঁ। কেনেকৈ মাথালৈ আহিলে এই তোমাৰ যি প্ৰচেষ্টা? হয়, প্ৰথমত দেউতাই মানে মোক হাল বাবলৈ লৈ গৈছিল পথাৰলৈ। হাল বাবলৈ পথাৰলৈ লৈ গৈছিল আপোনাৰ। তাত দেউতাই মানে হাল বাই আছোঁ আপোনাৰ অলপ দেৰি পালোঁ। তাৰপিছত বাৰাৰ পিছত মানে ভাগৰ লাগিলে আৰু ভাগৰ লগাৰ পিছত অকণ ছাইডত বহি দিলোঁ। তাৰপিছত দেউতাৰ লগত কথা পাতি আছোঁ এনেই বেলেগ কথা। তাৰপিছত মাথাত চিন্তা আহিলে মানে মই অলপ দেৰি কৰি পিনে ইমান ভাগৰিছোঁ। ত' কৃষকসকলেতো সদায় কৰি থাকে বেলেগ মানুহবোৰে, ত' সিহঁতৰ মানে কষ্টটো কেনেকৈ কমাওঁ। তাৰপিছত ভাবিলোঁ ৰিম'টেদি যদি মই কৰিব পৰাহেঁতেন, যদি মানুহে বহি কৰিব পৰাহেঁতেন, ত' সেইটো মই আইডিয়াটো দেউতাক ক'লোঁ প্ৰথমত। দেউতাই মানে কথাটো শুনি পিনে হাঁহি দিলে আৰু মানে। তাৰপিছত হাঁহি দিয়াৰ পিছত সম্ভৱ নহয় বুলি কৈছে। তাৰপিছত মই সেইটো চেলেঞ্জ হিচাপে ল'লোঁ আৰু চেলেঞ্জ হিচাপে লোৱাৰ পিছত চেষ্টা কৰিলোঁ। আপোনাৰ মানে ভাবি আছোঁ কেনেকৈ কি কৰিব লাগে, ক'ত কি হয়। ত' সেনেকৈ চিন্তা কৰি আপোনাৰ 10 দিনমান চিন্তা কৰিলোঁ।
তাৰপিছত আপোনাৰ এইটো 2 দিনত মই তাৰপিছত কৰি দিছোঁ। পূৰ্বতেও কিন্তু আমি চাইছোঁ যে দেখিব পাইছোঁ যে তুমি কিন্তু আৰু এনেকুৱা চাইণ্টিফিক আচলতে বস্তু তুমি নিৰ্মাণ কৰি উলিয়াইছা, কি ক'বা? হয়, আগতেও বহুত কিছু বনাইছোঁ, ড্ৰোন বনাইছোঁ আপোনাৰ, তাৰপিছত টেংক বনাইছোঁ, ৰিম'ট কণ্ট্ৰল, প্লাছ আপোনাৰ ইনকুবেটাৰ বনাইছোঁ আৰু বহুত কিছু বনাইছিলোঁ। যিহেতু তুমি দেউতাই চাগে বহুত সহায় কৰিছে, কোন এই জড়িত হৈ আছিলে তোমাক এই সহায় কৰাৰ বাবে বা প্ৰচেষ্টাটো তোমাক কিবা বস্তুৰ প্ৰয়োজন হৈছিলে, কোনে সহায় কৰিছিলে? হয়, বস্তুবোৰতো দেউতাই আনি দিছে চব, মানে মই কৈ দিছোঁ আৰু দেউতাই আনি দিছে, সেনেকৈ আৰু দেউতাই লাগি দিছে বেছিকৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ এবাৰ চলাই দেখাবলৈ তোমাক অনুৰোধ জনাম। প্ৰথমতে মই ৰিম'টটো ভালদৰে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত কি বস্তু আছে? হয়, এইটো ৰিম'ট আপোনাৰ থ্ৰটেল আছে, এইবোৰ আছে, ছুইচ আছে, মানে চব কণ্ট্ৰল কৰিব পাৰি। স্পীড বঢ়াব পাৰি, হয়, কণ্ট্ৰল আগ পিছ সোঁফালে বাওঁফালে নিব পাৰি। আপুনি চাওক, এই ৰিম'ট আচলতে এইজনে হৈছে চালকৰ ৰূপত, এইটো হৈছে কণ্ট্ৰল, এইজন হৈছে চালক, আৰু এইটো হৈছে এটা ছুইচ, আৰু পাৱাৰ টিলাৰখন পথাৰ চলিবলৈ আৰম্ভ। যথেষ্ট চৰ্চিত এটা ভিডিঅ' অয়ন গগৈৰ পাৱাৰ টিলাৰ ইতিমধ্যে আপোনালোকে দেখিলে। অয়ন গগৈৰ বাসগৃহ, আচলতে ধীৰেন গগৈৰ বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ। ককাইদেউ বৰ্তমান উপস্থিত আছে। প্ৰথমতে এই ৰুমখনত কিছুমান দৃশ্য মই দেখাম। আপোনালোকে যদি চায়, এয়া হৈছে পেইণ্টিং, দেৱালত আচলতে পেইণ্টিং লাগি থকা দেখিব পাইছে আপোনালোকে। আৰু এখন আছে চাৰ্লি চেপলিন, নহয় জানো? যথেষ্ট হলিউডৰ আচলতে যথেষ্ট এটা নামী এজন ব্যক্তি। জাপি এখন আছে, জাপিখনো মই দেখাবলৈ অনুৰোধ জনাম। হাতৰে নিৰ্মাণ কৰা আচলতে এই সমগ্ৰ বস্তু। আৰু আচলতে কিয় কৈছোঁ, তেওঁ আচলতে অয়ন গগৈ যিহেতু ছায়েন্সৰ লগত জড়িত, দেউতাক আচলতে খেলাৰ লগত জড়িত, প্লাছ এজন পেইণ্টাৰ, ভাল পেইণ্টাৰ। দেউতাকে আচলতে হকী খেলে, আমি জানো, আমি সকলোৱে জ্ঞাত। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ হকী খেলি সুউত্তীৰ্ণ লাভ কৰিছে, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো তেওঁ খেলিছে। কি ক'ব আপুনি? ল'ৰাই আপোনাৰ ইফালে ছায়েন্সৰ লগত জড়িত, আপুনি খেলৰ লগত জড়িত, লগতে আপুনি পেইণ্টাৰো, কি ক'ব? মানে প্ৰতিবাৰে ভৰা আচলতে আপোনাৰ এই ঘৰখন। প্ৰতিভা ভৰা বুলি ক'লে ভুল কৰাব, আচলতে এতিয়াও যথেষ্টখিনি কৰিবলৈ বাকী আছে। ল'ৰাই যদিও মানে ছায়েন্সৰ লগত জড়িত, সিও এজন বেডমিণ্টন প্লেয়াৰ, বেডমিণ্টন সৰুৰ পৰাই খেলে, আৰু ইতিমধ্যে সি মানে অসম পৰ্যায়ত তেওঁৰ ডাবলছত 3rd পজিশ্যন তেওঁৰ এটা ৰেংক আছে অসমৰ ভিতৰতে। আৰু এই আহিব লগা অসম ইউথ অলিম্পিক, তাত তেওঁৰ নামটো অন্তৰ্ভুক্ত হৈছে বুলি জানিব পাৰিছোঁ। তাত 23 তাৰিখে খেলিবলৈ যাব। আৰু তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিটো টীম, বেডমিণ্টনৰ যিটো টীম, ডিপুত খেল আছে, সেই ডিপুটো তেওঁৰ জিলা ভিত্তিত এবাৰ তেওঁ অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। আৰু ৰিচেণ্টলি মানে অল আছাম ৰেংকিং যিখন বেডমিণ্টন হৈছিলে গুৱাহাটী ডনবস্কো স্কুলত, তাতো তেওঁ মানে 3rd পজিশ্যন পাই আহিবলৈ সক্ষম হৈছে। ল'ৰাই আচলতে ছায়েন্সৰ যিসমূহ ব্যয়বস্তু বনায়, আচলতে আপুনি যিহেতু অইলৰ এজন কৰ্মচাৰী, আৰু ল'ৰাৰ যি প্ৰতিভা আপুনি চায়, আপোনাৰ যি কৰ্মস্থলী, তাতো ব্যাপক চৰ্চা এটা হয়। তেনেকুৱা চৰ্চা হয়। কালি এটা মানে কালি কাহিনী এটা কৈছোঁ। কালি মই বহি আছোঁ আমাৰ ষ্টাফৰ লগত, তাতে এজন ষ্টাফে কৈ আছে যে, মোৰ আৰু লগৰজনক কৈ আছে যে কালি এটা ভিডিঅ' এটা দেখিলোঁ, ট্ৰেক্টৰ এখনত ৰিম'ট দি ল'ৰা এটা চলাই আছে, বৰ ভাল লাগিলে, মানে ল'ৰাটোক এবাৰ লগ কৰিব মন আছে মোৰ সন্মুখতে কৈ আছে। কিন্তু মোৰ লগৰজনে জানে কথাটো, মোৰে ল'ৰা হয় বুলি, তেওঁ কোৱা নাই। মই তাক এনেকৈ কৰি পেলাই কৈছোঁ যে নকবি এতিয়া। পিছত সি বেছি মানে ল'ৰাজনক লগ পাবৰ কাৰণে বেছি মানে মন মেলাৰ কাৰণে লগৰজনে মোক ক'লে যে কি কাৰণে সেইটো আছে, এইটো হিৰেন্দাৰ ল'ৰা হয়। তেতিয়া সি আহি পেলাই কৈছে আপোনাৰ ল'ৰা বুলি মই নাজানো নহয়, এনেকুৱা ধৰণৰ কথা। যথেষ্ট গৌৰৱ হৈছে দুলিয়ানবাসীয়ে আচলতে যিসকলে ভিডিঅ'টো চাইছে, সকলোৱে গৌৰৱবোধ কৰিছে। আমালৈও বহুত ফোন আহিছে, কৰ হয় ল'ৰাজন, কৰ হয়। সামাজিক মাধ্যমত আচলতে ভাইৰেল হৈ পৰিছে ভিডিঅ'টো। আপুনি আচলতে লাইভ দিছিলে, আৰু ভাইৰেল হোৱাৰ পাছতে আমি সকলোৱে আচলতে দুলিয়ানৰ প্ৰতিজন
ব্যক্তি আচলতে অয়ন গগৈ আৰু অয়ন গগৈৰ বাসগৃহ আচলতে আপোনাৰে বাসগৃহ অয়ন গগৈৰ ঘৰলৈ ভিৰ কৰিছে বহুতো বস্তু আছে আপোনালোকে ইতিমধ্যে চালে জানিলে অয়নে কি ধৰণে পাৱাৰ টিলাৰখন নিৰ্মাণ কৰিছে ব্যাপক চৰ্চা হৈছে সমগ্ৰ ৰাজ্যতে আৰু যেহেতু মই ক'লোৱে আপুনি হকী খেলে হকীৰ লগত জড়িত আপুনি তেওঁৰ পুত্ৰ অয়ন গগৈ তেওঁ ছায়েন্সৰ যিসমূহ ব্যৱস্থা বনাই লগতে বেডমিণ্টনো খেলে আৰু লগতে আপুনি এজন ভাল পেইণ্টাৰ ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা হৈছে আৰু সমগ্ৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব ড্ৰোনখন কেনেকৈ চলে কি চলে এনে এতিয়া বাৰু কিবা খুলি থৈছে চাগে কেনেকৈ চলে কি চলে ৰিম'ট কণ্ট্ৰল কেনেকৈ কি চলে কোৱাচোন এবাৰ হয় এখন আপোনাৰ ৰিম'ট দি চলে আপুনি মানে একে ট্ৰেক্টৰৰ নিচিনাই আপুনি এজেগাত বহি পিনে মানে যদি কেমেৰা লগাই দিয়ে আপুনি ছাৰ্ভিলেঞ্চ কৰি থাকিব পাৰে চব ফালৰ পৰা কাষত থাকে আৰু মোবাইলত জিপিএছ আছে মোবাইলত জিপিএছ থাকে আপোনাৰ লোকেশ্যন দেখাই থাকে চব এয়া হৈছে আপোনালোকে দেখিব পাইছে এইখনেই হৈছে ড্ৰোন ইয়াত কেমেৰা তেওঁ লগোৱা নাই কেমেৰা লগালে একচুৱেলি পাৰ্মিশ্যনো ল'ব লাগে ড্ৰোন বনালে এইকাৰণে তেওঁ ইতিমধ্যে তেওঁ ঘৰত সিমান চলাই নুফুৰে কিয়নো ড্ৰোন চলালে আপোনালোকে জানে যে চৰকাৰৰ তৰফৰ পৰা বিশেষ পাৰ্মিশ্যন ল'বলগীয়া হয় আৰু কি আছে আৰু এখন টেংক বনাইছিলোঁ আপোনাৰ আৰ্মিয়ে যেতিয়া যুদ্ধত নামে তেওঁলোকে যি টেংকখন ব্যৱহাৰ কৰে এয়া আচলতে আৰ্মি টেংকৰ নিচিনাই এখন বিশেষ যন্ত্ৰ এটা সাজি উলিয়াইছে অয়ন গগৈ কেনেকৈ কাম কৰে এইখন মানে আপুনি অকল বোমটো ভিতৰত দিব লাগে আৰু আপুনি মানে য'লৈ যায় মানে তালৈ নি পিনে আপুনি বোমটো ব্লাষ্ট কৰিব পাৰে এইখন হৈছে আপোনালোকে যিহেতু মই উল্লেখ কৰিছোঁ আৰ্মিসকলে যি ধৰণে টেংকখন ব্যৱহাৰ কৰে যুদ্ধৰ সময়ত ঠিক সেই ধৰণে টেংকখনৰ আৰ্হিতে অয়ন গগৈ ইতিমধ্যে নিৰ্মাণ কৰি লৈছে এখন বিশেষ টেংক মিনি টেংক বুলি ক'ব লাগিব মিনি টেংক আৰু কি বনাইছা আৰু এয়াৰপৰ্ট বনাইছিলোঁ এইটো কি হয় এয়াৰপৰ্ট আপোনাৰ মানে হাৱা থ্ৰু দি যায় চব আচলতে 10ম শ্ৰেণীৰ ছাত্ৰ অয়ন গগৈয়ে এয়াৰপৰ্ট নিৰ্মাণ কৰি উলিয়াইছে এইখন কেনেকৈ চলে এখন একে ৰিম'ট দিয়ে আপোনাৰ চলাব পাৰে মানে হাৱা প্ৰেছাৰত মানে আপুনি যায় এখন বতাহৰ প্ৰেছাৰৰ থ্ৰু দি এখন টেংক চলে পাৱাৰ বোট চলে এটা কথা ক'লে এইখন ৰুমতে তুমি সকলো চাগে তুমি নিৰ্মাণ কৰি ওলোৱা এয়া চাওক অয়ন গগৈৰ টেবিলটো আচলতে দেখালৈ গৈছোঁ কেতিয়াবা কম্পিউটাৰো তেওঁ ব্যৱহাৰ কৰে কিছুমান বস্তু চাবলৈ কেতিয়াবা এইখন টেবিলতে আছে সকলো যি যন্ত্ৰ পাতি আছে এয়া চাওক স্ক্ৰুড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি মটৰ আৰু বহুত ধৰণৰ তাঁৰসমূহ আছে এয়া চাওক আপোনালোকে মাৰ্টুল পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু আছে এয়া গ্লু গান আৰু সমগ্ৰ বস্তু আচলতে এইটো ৰুমৰ পৰাই অয়নে গোটেই এটা নতুন পৰখ দিবলৈ চেষ্টা কৰিছে নতুন চমক দিবলৈ যত্ন কৰিছে মই অয়নক আৰু কি বনাবলৈ তুমি বিচৰা মানে কি এনেকুৱা ধৰণৰ সামগ্ৰী তুমি বনাবলৈ বিচৰা হয় মোৰ এটা সপোন আছিল মানে গাড়ীখন যাতে মই ৰিম'ট দি চলাব পাৰোঁ সেয়া চেষ্টা কৰি আছোঁ এতিয়া কেনেকুৱা গাড়ী কি গাড়ী মানে আচল ইঞ্জিন থকা গাড়ীখনে মানে ৰিম'ট দি চলাবলৈ সপোন আছে নিজৰ নতুন যেতিয়া আমি দোকান শ্ব'ৰুমৰ পৰা গাড়ী কিনে সেইটো গাড়ীৰ কথা কৈছা আচলতে
এটা গাড়ী যোনটো গাড়ীয়ে আমি বহি যাওঁ সেইখন গাড়ীয়ে অয়নে ৰিমটেদি চলোৱাৰ এটা সপোন লৈছে ঘৰৰ পৰাই তুমি এই গাড়ীখন কেতিয়াবা চলাই নিব পাৰা এয়া চাওক তেওঁৰ মাথাৰ মানে চেলুট কৰিব লাগিব অয়নক আচলতে যি অয়নৰ চিন্তা চৰ্চাক আচলতে চেলুট কৰিব লাগিব ৰিমট কণ্ট্ৰলৰে আচলতে গাড়ী ঘৰৰ যি গাড়ী এইখন গাড়ী তেওঁ ৰিমট কণ্ট্ৰলেৰে চলাব আৰু এই ধৰণৰ বস্তু আৰু বহুতো আছে অয়নে ভৱিষ্যতত আৰু আগবাঢ়ি যাওক এই ভিডিঅ'ৰ জৰিয়তে অসমবাসীয়ে চাই আছে অসমবাসীয়ে ইতিমধ্যে তোমাৰ ভিডিঅ' চাই থাকিব আৰু আগলৈও তোমাৰ যি ভিডিঅ' চাই থাকিব কি ক'বা অসমবাসী ৰাইজক ইমান সঁহাৰি লাভ কৰিছা তুমি হয় চবকে ধন্যবাদ দিব বিচাৰিম যে ইমান হেৰি কৰিছে